মানুহৰ মাজত এটা বিভ্ৰান্ত নটিচ দিছে বোলে কিবা উচ্ছেদ কৰিব বুলি লাংকাইজান বুলি কাজিৰঙাত পৰে আৰু নাই নাই এইটো বেলেগ সেইটোৱে লাংকাইজান হৈছোঁ মানে আমি দেখা পাইছিলোঁ যে এইটো নটিচ দিয়াটো মানে কি বস্তু বুলি দুটা এনেকুৱা দিয়া হৈছে তাত সেইটো নপৰে আৰু এইটো বৰ্ডাৰ ওচৰত ছেকেণ্ড বজাৰ অলপ পাৰ হৈ পেলাই ৰাইট চাইড যাব লাগে আপোনাৰ ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰ যিমান ডেভেলপমেণ্ট কৰিব আছে হঠাৎ মানে নটিচ দিয়ালে মানুহবিলাকক 7 দিন টাইম দি দিছে উচ্ছেদ কৰিব বুলি দি দিছে প্ৰেছ কৰা দিছে নিজে চব হৈ গ'ল ইয়াতে গাৰ্ডেন নহয় লাম্বিং পৰা কেনেকৈ দিছে লাম্বিং ফৰেষ্টে নটিচ দিছে ফৰেষ্টৰ আকৌ হয় হয় যিটো যোৱাকালি আমাৰ এছিয়ান ছাৰো আহিছে জুৰিডিকশ্যনো আমাৰ পুৰা কাৰ্বি আংলং জুৰিডিকশ্যনে কনফাৰ্ম আছে আমাৰ মেইন চেপশ্যন আছে তেনেকুৱা আমাক খালি দেখাই দিব সৰুৰ পৰাই দেখাই দিব যে ছাৰ এইটো এৰিয়া এই কৰিব যে সেইজন মানুহ কোনোবা দেখাই দিব কালি মান এতিয়া আপোনালোকে যালে ৰাইজৰ মানে জনাই দিব হ'ব তাকে এখন সৰু নদী আছিলে ছাৰ আৰু স্কুল তাত এখন আছে আমিতো স্কুল যিমান কটা কাৰ্বি আংলঙৰ আৰু নটিচ দিছে আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ লাম্বিং ফৰেষ্ট সেইকাৰণে মানে আমি মানুহৰ মাজত এটা ভয় আশংকা হৈ গৈছে আপোনালোকৰ পৰা আমি এইখিনি আশা ৰাখিছোঁ আৰু যাতে অনাগত দিনত যাতে তেনেকৈ নপৰে আৰু কৰিলেও গোটেই কথাখিনি ঠিক আছে ছাৰ আমি সেইটো জানিব বিচাৰোঁ অঞ্চলত বকবাস কৰি থকা ব্যক্তিসকলক যোনটো আজি দুদিন আগত হোজাই ফৰেষ্টে যোনটো উচ্ছেদ কাৰণে তেওঁলোকে নটিচ দিছে সেইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা আমি ক'ব বিচাৰোঁ কাৰণ কাৰ্বি আংলঙৰ মাটি কাৰ্বি আংলঙৰ ইয়াত বকবাস কৰি থকাৰ মাটিৰ পটা আছে কিন্তু হোজাই ডিষ্ট্ৰিক্টৰ ফৰেষ্টে ইয়াত কেনেকুৱা ধৰণৰ তেওঁলোকে নটিফিকেশ্যন দিবলৈ সাহস কৰিলে সেইটোৱে আমি ক'বলৈ বিচাৰোঁ ইয়াত অট'নমাছ কাউন্সিলে ইয়াত ব্যৰ্থতা তেওঁলোকৰ দুৰ্বলতা তেওঁলোকৰ প্ৰকৃত ছবিটোৰ কাৰণে আজি এই লাইকাজাং অঞ্চলৰ ৰাইজে তেওঁলোকৰ আজি এই অৱস্থা হ'বলৈ পাইছে সেইকাৰণে আমি এই সংবাদ মাধ্যমেদি অট'নমাছ কাউন্সিল কৰ্তৃপক্ষসকলক আমি হুকিয়াই দিব বিচাৰোঁ যাতে তেওঁলোকে যোনটো ইণ্টাৰ ডিষ্ট্ৰিক্ট তেওঁলোকে অতি সোনকালে ঠিক কৰিব লাগে সাধাৰণতে তেওঁলোকে যোনটো আমাৰ সমস্যাবিলাক কাৰ্বি আংলঙৰ বিভিন্ন ক্ষেত্ৰত সমস্যাবিলাক বিভিন্ন ঠাইত এটা জলজলীয়া সমস্যা চলি আছে কিন্তু ইণ্টাৰ ডিষ্ট্ৰিক্টটো তেওঁলোকে ব্যৰ্থতাৰ কাৰণে আজি তেওঁলোকক এই লাইকাজাং বাকী অঞ্চলক তেওঁলোকৰ এটা বিভাজন সৃষ্টি কৰিবলৈ কাৰণে তেওঁলোকক উঠিবই লাগিছে একাংশ ব্যক্তিয়ে আমি সেইকাৰণে ক'ব বিচাৰোঁ যে ইমিডিয়েটলি এইবিলাকৰ ওপৰত তদন্ত এটা হ'ব লাগে অট'নমাছ কাউন্সিল কৰ্তৃপক্ষসকলক বা হোজাই বিভাগীয় কৰ্তৃপক্ষসকলক আজি যিহেতু আমি হোজাই ডিষ্ট্ৰিক্টৰ DC বা SP মহোদয়ক আমি লগ কৰি গোটেই কথাখিনি তেওঁলোকৰ মত বিনিময় কৰি আমি গম পালোঁ যে তেওঁলোকে ইয়াত কোনো উচ্ছেদ নকৰে কিন্তু ইয়াত একাংশ মানুহে কেনেকুৱা ধৰণৰ বিভাগীয় কৰ্তৃপক্ষলৈ ইয়াত উচ্ছেদ কৰিবলৈ সাহস কৰিব পাৰে বাধ্য হ'ল সেইকাৰণে এটা তদন্ত কৰিব লাগে যোনটো আমাৰ মাজত যোনটো বিভাজন সৃষ্টি কৰা এটা ষড়যন্ত্ৰ চলিছে এইটো অতি সোনকালে বন্ধ হ'ব লাগে বুলি আমি এই সংবাদ মাধ্যমেদি জনাইছোঁ আৰু অট'নমাছ কাউন্সিলে ইয়াত অতি সোনকালে ডেভেলপমেণ্ট হ'ব লাগে আজি ৰাস্তা ঘাট আমি আহিছোঁ যোনটো ৰাস্তা ঘাটৰ কোনো চিনচাপ নাই আজি ইয়াৰ মানুহবিলাকে যোনটো সামগ্ৰী যিবিলাক তেওঁলোকে উৎপাদন কৰে তেওঁলোকৰ বেচা কোনো অৱস্থা নাই ইয়াত যোনটো মাৰ্কেটিং ব্যৱস্থা এগ্ৰিকালচাৰ বোলা এটা বিভাগ আছে কাৰ্বি আংলঙৰ
সেইটো বিভাগো ইয়াত এটা ব্যৰ্থতা হৈছে সেইকাৰণে আমি ক'ব বিচাৰোঁ যে তেওঁলোকে কাউন্সিলত এচি ৰুমত এচি গাড়ীত ঘূৰাতকৈ এই বৃহত্তৰ অঞ্চলবিলাকৰ ৰাইজৰ মাজত যোনটো বিভ্ৰান্ত সৃষ্টি কৰিছে সেইটো ইমিডিয়েটলি তদন্ত কৰিব লাগে বুলি আমি এই সংবাদ মাধ্যমৰ থ্ৰুদি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ